Hello everyone, welcome back to my YouTube channel. তো আজি ভিডিওটো হ'ব গৈছে এটা আনবক্সিং ভিডিও। আনবক্সিং ভিডিওটো হৈছে আপোনাৰ এটা টলি বেগৰ ওপৰত। গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। তো গাইস এইটো চাব পাৰে ফ্লিপকাৰ্টৰ পৰা আজি অৰ্ডাৰ বহুত দিন মানে 11 তাৰিখে দিয়া হৈছিলে অৰ্ডাৰ আজি 18 তাৰিখে পাই গ'লহি এতিয়া মানে 1টা বজাত দি থৈ গৈছে এই বেগটো। এতিয়া মানে মই এতিয়া ইয়াৰ পৰা উলিয়াই পিনে আনবক্সিং কৰি দেখুৱাম। গতিকে মোৰ ভিডিওটো শেষলৈ চাই থাকক। তো গাইস এতিয়া বাকচটো খুলিছো এইটো চাব পাৰে पूरा इतना बैग तो लिया आप लोगों देखो सब पूरा बैग उलिया दिसो बाकस थैसो মানে এফালে চাহ পায় আৰু বেগ উলিয়াই দেখাই দিলো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবা বেগটো আপোনালোকে বেগটো আজি এটা মানে অৰ্ডাৰ দিছিলো হৈছে ব্লু কালাৰ অৰ্ডাৰ দিছিলো বেলেগ কালাৰ চাইছিলো বেলেগ কালাৰো বহুত মানে দামও দেখাইছে মানে আৰু তাৰ মানে সব 51 সেন্টিমিটাৰ আছে কিন্তু এইটো বেগৰ কালাৰহে মই পালো 61 সেন্টিমিটাৰ 61 সেন্টিমিটাৰ বহুত ডাঙৰ হৈছে 50 তো আপোনাৰ বেছি ডাঙৰ নহব আপোনাৰ কিমান আপোনাৰ ইমান হ'ব 50 তো আমাৰ ইমান হ'ব বেগটো ইমান কাপোৰো হেকেনে নজৰিব ভালকে হেকেনে বলো 61 সেন্টিমিটাৰ বেগটো কিনি লও আপোনাক দেখাইছো চাব পাৰে পুৰা চেইনটেল আপোনাক এও আছে আপোনাৰ এডাল পুৰা মানে হাতে ধৰি টানি লৈ যোৱা মানে বস্তুটো দেখাইছো সবাই এই সুইচটো টিপি মানে এই বস্তুটো ইয়াত সুইচটা আছে এই সুইচটো টিপি মানে এই বস্তু মানে কি হয় দেখাইছো ভালকে আপোনাক চাই লওক এই বস্তুটো এনেকৈ এই সুইচটো টিপিলে তললৈ গুচি যায় আকৌ মানে যেতিয়া সুইচটো টিপি আকৌ ওপৰলৈ গুচি আহিব দাল এটা সুইচটো টিপি দিবি তাৰপিছত আপোনালোকৰ এইবিলাকো দেখাইছোঁ এইবিলাকো ধৰা চিষ্টেমবোৰ ধুনীয়া দিছে এইবোৰ ধৰিবলৈ একদম বৰ মজবুত বস্তুটো মানে তাৰপিছত আপোনালোকক এতিয়া মই বেগটোৰ ভিতৰখন অলপ দেখুৱাইছোঁ চব প্ৰায় খুলি পিনে বেগটো ভালেই মানে পূৰা কাপোৰো হয় বেগটো মানে অলপ তাৰপিছতে আৰু এডাল চেইন আছে তো গাইস চাব পাৰে বেগটোৰ ভিতৰখন আপোনাক দেখাইছো বেগটোৰ ভিতৰখন পুৰা মানে আপোনাৰ পুৰা দুজন মানুহৰ মানে কাপোৰ ধুনীয়াকৈ ইয়াত জুইব মানে পুৰা ধুনীয়াকৈ সোমাই যাব দুজন মানুহৰ কাপোৰ পুৰা মানে একদম ভিতৰখন বৰ ধুনীয়া চাব পাৰে আপোনাক দেখাইছো এটা বেল দিছে মানে কাপোৰখিনি সোমোৱাৰ পিছত এটা বেল মাৰি থব পাৰিব এইফালে এটা চেইন আছে আপোনাক দেখাইছো চাব পাৰে এইটো চাব পাৰে এইফালে দেখাইছো ইয়াত এটা চেইন আছে আপোনাক খুলি দেখাইছো ইয়াতো এটা মানে ইয়াতো সোমাব পাৰিব মানে কি বস্তু ইয়াত কাপোৰ সোমাবলৈ হ'লে ইয়াত আৰু আপোনাৰ কিবা যদি কিবা মানে দৰকাৰী বস্তু থাকে মানে ইলেক্ট্ৰিক বস্তু ইয়াত সোমাব পাৰিব ইয়াত এটা খাপ দিছে তাৰপিছতে এইটো এটা এইফালে আমাৰ এডাল লাঠিডাল সেইডাল মানে ধৰা তাৰপিছত এইকেইটা চকাকেইটা পূৰা মজবুত হয় চকাকেইটা ভাল দিছে আপোনাৰ তাৰপিছত আৰু পিছপিনৰ এটা চেইন আছে আপোনাৰ চাব পাৰে পিছপিনৰ চেইনডাল আপোনালোকক দেখুৱাই দিছোঁ পুৰা চাব পাৰে সবফালে মানে বেগৰ ভিতৰতো এডাল চেইন আছে আৰু বাহিৰতো এডাল চেইন আছে মানে কি বস্তু নেওনি লৈ যায় ইয়াতো সোমাব পাৰিব মানে কাপোৰৰ লগতে তাৰপিছত আপোনাৰ বেগটো মই ফ্লিপকাৰ্টত যিহেতু দিছিলোঁ তাত আছে মানে 2000 টকা কিন্তু কিবা অফাৰ চলি আছিলে কাৰণে মই পালোঁ মানে 954 954 টকাত এই বেগটো মই পাইছোঁ তাৰপিছত বেগটো ভালেই দিছে মই ভাবিছিলোঁ বেয়া হ'ব নেকি চাই লৈছিলোঁ পূৰা বেগটো বহুত ধুনীয়া বেগ আহিছে একো মানে প্ৰব্লেম নাই মানে ৰিটাৰ্ণ কৰিবলগীয়া বেগটো বহুত ভাল বেগ তাৰপিছত আপোনাৰ লক চিষ্টেমটো আছে চাব পাৰে এইটো লক চিষ্টেম আপোনাৰ চেইনডাল মাৰি দিছে চাব আপোনালোকক দেখুৱাই আছোঁ ইয়াত এডাল আছে চেইন দুডাল মানে বেগটো চেইন টোটেল মানে বাহিৰত দিছে মানে দুডাল দিছে চেইন চাব পাৰে বাহিৰত অকল দুডাল চেইন দিছে কিছুমানৰ আপোনাৰ দিয়ে 3ডাল দিয়ে কিছুমানৰ 4ডালো দিয়ে আমি ইয়াত দুডাল চেইন থকাটো আনিছোঁ ভিতৰতো চেইন আছে কিন্তু বাহিৰত আমাৰ দুডাল চেইন আছে আপোনাৰ লক চিষ্টেমটো আপোনালোকক দেখাইছোঁ চাব পাৰে এইটো লক চিষ্টেমটো আছে আপোনাৰ এইবোৰ সংখ্যা আছে মানে সংখ্যা মাৰি মানে ইয়াত সোমোৱাই পিনে ইয়াত সোমোৱাই এটা নাম্বাৰ থাকে মানে এই নাম্বাৰটো মানে কি কয় নাম্বাৰটো মিলাই মিলি মানে এই চেইনডাল মাৰিব লাগে তেতিয়া মানে কি হয় লক হৈ যায় তেতিয়া এই বস্তু আগতে মানে অকল চেইন আছিলে কিন্তু আজিকালি মানে আপোনাৰ এইটো দিয়া হ'ল মানে এইবোৰ লক চিষ্টেমো দিয়া হ'ল মানে নাম্বাৰ মাৰি দিয়া হ'ল কিন্তু আপুনি যদি এই নাম্বাৰটো যদি আপুনি পাহৰি যায় না আপোনাৰ কিন্তু এইটো লক ভাঙিবলগীয়া হৈ যাব সেইকাৰণে মানে আপুনি নাম্বাৰটো মাৰিছে হয় চাবিটো চেইনডাল লগাইছে হয় কিন্তু আপুনি মনত থ'ব লাগিব কোনকেইটা মানে নাম্বাৰ লগাইছে ভিডিঅ'টো আৰু আপোনাৰ বেগটোৰ নাম হৈছে লাগেজ TM এইটো আছে আপোনাৰ বেগটোৰ নাম হৈছে M লাগেজ TM চাব পাৰে বেগটো আপোনাৰ নামটো দি থোৱা আছে M লাগেজ বুলি বেগটো মজবুতে আছে ভালে আছে বস্তুটো দেখুৱাইছোঁ আমি ভিডিঅ' কৰি তো গাইছ বেগটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাওক আপোনালোকক আকৌ অলপমান দেখুৱাইছোঁ চাব পাৰে বেগটো কালাৰ হৈছে আপোনাৰ ব্লু কালাৰ বেগ এইটো আপোনালোকক দেখুৱাইছোঁ পুৰা মজবুত মানে পুৰা ফুৰিব যাবলৈ এতিয়া ভাল হ'ব মানে আৰু পুৰা বেগটো লৈ পিনে এতিয়া আমি যিহেতু যাম মজা লাগিব মানে চলাই
চাব পাৰে বেগটোত বহুত কাপোৰো জুৰিছে মানে এতিয়া অলপ দেখুৱাই দিছোঁ বহুত বেগটো মজা আছে মই দেখুৱাই দিছোঁ মানে অকণমান আৰু চলাই পেলাই কি ক'ব মানে আৰু পুৰা বেগটো ভালে আছে ত' গাইছ আজি আপোনালোকৰ মাজলৈ এটা মই নতুন আনবক্সিং ভিডিঅ' লৈ আহিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি এনেকুৱা বেগ কিনিব বিচাৰে ফ্লিপকাৰ্টত মানে এতিয়া সস্তাত দি আছে আপোনালোকে যাব পাৰে ফ্লিপকাৰ্টত দিয়া না ফ্লিপকাৰ্টৰ এটা মানে আৰু এটা হেৰি তেনেকুৱা আণ্ডাৰ মানে আৰু এটা হেৰি আছে আপোনালোকৰ লিংকটো দি দিয়া থাকিব আপোনাৰ যোনটো মই বেগটো কিনিছোঁ সেই এপটো মানে লিংকটো দিয়া থাকিব আৰু মানে বস্তুটো আহিব মানে অৰ্ডাৰ দিলে সেই এপটো মানে ই কাৰ্টৰ হেৰিৰ পৰা আহিব ই কাৰ্টৰ তাৰপৰা আপোনাক আহি দিয়েহি গাড়ীত আহি দিয়েহি আপোনালোকে বেগটো মানে বহুত ভালে আহিছে আপোনালোকে কোনো প্ৰব্লেম নাপায় বেগটো মানে একদম ভাল কোৱালিটি বেগ তাৰপিছত আপোনালোকে যদি কিনিব বিচাৰে আপোনালোকক মই সেই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু মোৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰিব নাপাহৰিব